মই আগতেও কৈছিলোঁ যে যোৱা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত আমাৰ দলৰ ভিতৰত এটা সিদ্ধান্ত হ'ল যে ইয়াৰ আগৰ নিৰ্বাচনৰ আগত আমি কংগ্ৰেছ দলটোক বিভিন্ন ক্ষেত্ৰত যেনেদৰে আমি সবল কৰিবলৈ বিচাৰোঁ যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত আমি দেখা পাইছিলোঁ 2025 চনত যেতিয়া পঞ্চায়ত নিৰ্বাচন যেতিয়া ফলাফল আমি চালোঁ তেতিয়া বহুতখিনি আমি গম পালোঁ বহুতখিনি বিষয়ৰ ওপৰত আমাক কাম কৰা উচিত বহুতখিনি ক্ষেত্ৰত আগবাঢ়ি যোৱা উচিত বহুতখিনি আমি বিধানসভা নিৰ্বাচনৰ আগত আমি কৰিবলৈ সক্ষম হ'লোঁ আৰু বহুতখিনি থাকি গ'ল আৰু সেইকাৰণে আমি যিখিনি আমি এটা সিদ্ধান্ত যোৱা পঞ্চায়ত নিৰ্বাচনৰ পিছত আমি লৈছিলোঁ যে কংগ্ৰেছ দলটোক আমি কেনেদৰে সবল কৰোঁ কেনেদৰে আমি নতুন মাধ্যমেৰে ৰাইজৰ মাজত সোমাওঁ বিভিন্ন সমাজৰ ক্ষেত্ৰত বিভিন্ন বিষয় লৈ আমি কেনেদৰে মাত মাতোঁ এটা স্পষ্ট আমাৰ এটা ষ্টেণ্ড থাকক স্পষ্ট আমাৰ প্ৰতিক্ৰিয়া থাকক বিভিন্ন বিষয়ৰ ওপৰত সেই ক্ষেত্ৰত আমি এতিয়া যিহেতু আমাৰ ওচৰত সময় আছে লোকসভা নিৰ্বাচন আজিৰ পৰা 2.5 বছৰ পিছত আছে আমি কেনেদৰে এই সময়টো মূল্যৱান সময়টো আমি যি ৰণকৌশল আমি তৈয়াৰ কৰিছিলোঁ আজিৰ তাৰিখত আমি কেনেদৰে ৰূপায়ণ কৰিব পাৰোঁ বা তাৰ ওপৰত আমি কেনেদৰে দলৰ ভিতৰত কিছু নতুনত্ব আনিব পাৰোঁ সেই সম্পৰ্কত আমি বিভিন্ন সময়ত চৰ্চা কৰি আছোঁ আমাৰ জিলা পৰ্যায়ে আমাৰ পৰ্যালোচনা সভা সমিতিবোৰ ইতিমধ্যে সম্পূৰ্ণ হ'ল এতিয়া আমি বিভিন্ন ক্ষেত্ৰত আমাৰ অসমৰ বিভিন্ন সমাজৰ বিভিন্ন আমি যিখিনি আমি বিষয়বোৰ চাহ জনগোষ্ঠীয়ে হওক আমাৰ জনজাতিসকলে হওক অনুসূচিত জাতিয়ে হওক আমাৰ ছটা জনগোষ্ঠীৰ যি জনজাতিসকলৰ দাবী কৰি আছে তেওঁলোকৰ কথাবোৰে হওক যিখিনি কথা আমি গম পাইছোঁ সেই সম্পৰ্কত আমি আগন্তুক দিনত দলৰ ৰণকৌশল কি হ'ব লাগে দলৰ কি কাৰ্যসূচী হ'ব লাগে সেই সম্পৰ্কত আমাৰ পৰ্যালোচনা চলি আছে